মামাই মাতিছে মই যাব লাগিব এতিয়া 6 মাইল VIP ৰোড সোনকালে মই বাচনখিনি ধুই লওঁ ঘূৰ cool down don't get over excited আৰু কিবা বাকি থাকিল ল'বলে মনত কৰ yes ৰেকৰ্ড নকৰিলোঁ আৰু বহুত বহুত কষ্ট এখন হাত দি তলা মৰা ঠিক আছে হোপ সো একো নাই পাহৰ মাস্কটোকে পাহৰি গ'ল নহয় হৈ গ'ল লকিং তালা ট্ৰায়েল নম্বৰ 3 লাগি গ'ল ভাই লাগি গ'ল yes এবাৰ এইটো কমপ্লিট হ'ল একদম বঢ়িয়া কায়ো ভাঙিব নোৱাৰে ঠিক আছে হৈ গ'ল এইটো লক মতে ঠিক আছে এইটো চিষ্টেম দেখা পাইছে চিষ্টেমটো এনেকেই থাকিব এতিয়া আমি ৰাৱানা হৈ যাওঁ আৰু ইয়াত ওলাওঁ ফটাফটকে সোনকালে গৈ পাব লাগিব এইফালে এতিয়া বাজিছে 9 10টা 19 10 19 তুমি ওলাই যাওঁ ফটককে গাড়ীটো ধৰি লওঁ মই পাহৰিলোঁ ইয়েৰফোনটোক ল'বলৈ গম পাইছিলোঁ কিবা এটা নহ'লে কিবা এটা পাহৰিম বুলি যিহে নহওক চেনিটাইজাৰটো লৈ ল'লোঁ আৰু মাস্কটো লৈ ল'লোঁ ভাল সময়ত ভাল বস্তু মনত পৰিছে এইকেইটা বহুত ইম্পৰ্টেণ্ট বস্তু আপোনালোকেও ভুলতো নাপাহৰিব ঠিক আছে এতিয়া মই গৈ খাওকুচিত গাড়ী ধৰোঁগৈ চাই থাকক উঠি দিলোঁ ই ৰিক্সাত এতিয়া গৈ আছোঁ আৰু বৰ্তমান চাওঁ গৈ থাকোঁ বেলতলা পাই গ'লোঁ এতিয়া আৰু গৈ আছোঁ 6 মাইল আহক 6 মাইল নাই দিনত কেইটা এতিয়া কিমান হৈ আছে নবা বহুত কমি গৈছে ন কৰোণাৰ টাইম আৰু ভালেও হৈছে কম মানুহ ওলাই গৈছে কিন্তু এনেকৈ বেপাৰ কৰি চলি থকা মানুহখিনিৰো লছ কনচিকুৱেঞ্চ পালোহি আৰু 6 মাইল এতিয়া ইয়াৰ পৰা মানে খোজকাঢ়ি যাব লাগিব আৰু এতিয়া ইয়াৰ পৰা মানে মই খোজকাঢ়ি যাব লাগিব ইয়াতে বেলেগ ট্ৰাফিক জাম লাগি আছে আৰু এইখন মোৰ মামাৰ ফোন আহি আছিলে ঠিক আছে আৰু এছে আমি পাই গ'লোঁ 6 মাইল আমি মানে মই আৰু আপোনালোকে চাই আছে তো আপুনিও মোৰ লগত পাই গ'ল ইয়াতে এতিয়া ইয়াৰ পৰা ই ৰিক্সা বা কিবা এটা ধৰোঁ আৰু ট্ৰেকাৰ চেকাৰ ৰাস্তা খোলা চাওঁ আৰু কি আছে ইয়াতে এই মেজিক আছে মেজিকখনতে যাওঁগৈ বেলেগ গৰম বাই যাব না দাদা খালি খালি একদম গোটেই গাড়ীখিনি কি হ'ল বেলেগ কিবা গাড়ী আছে বোলে আগত এখন গাড়ী নাযাব বেলেগ গাড়ী আছে আপোনাৰখন নাযায় ইয়াতে মানে কি হ'ল যোনটো গাড়ীত মই উঠিছিলোঁ সেইখন নাযায়
আৰু পাছপানে এটা গাড়ী একচুৱেলি ৰেডি হৈ আছে যাবলৈ, য'ত কি ট্ৰেভেলাৰ্ছ মানে অলৰেডি বৰবাৰী বা নাৰেংগী এনেকৈ যাবলৈ বহি আছে। তো সেইখন কমপ্লিট কৰিবলৈ মই সেইখনত গৈ বহি আছোঁ, আৰু সেইটোত বহাৰ পিছত সেইখন লৈ যাব মোক বৰবাৰীলৈ। চাই থাকক। সেই আহি পালোঁ বৰবাৰী। এতিয়া চাওঁতে মামাৰ ওচৰত গৈ মামা ক'ত আমাৰ মই আহি পালোঁ নহয়। এইটো আমাৰ মামা। চাওক মামা মুখখন এবাৰ দেখাই দিয়ক আকৌ। এইটো কোনে নাজানো, এতিয়া চিনি নাপাওঁ, পিছতকৈ জনাম এটা কথা। এই মামাই হেভি দি দিলে দেখোন, মামাই লুকাই দিলে মুখখন। এতিয়া মোৰ ভ্লগ বনাই আছে ন, আকৌ নতুনকৈ ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ। দেখাই দিব নেকি মুখখন লাজতে?